আজি আমাৰ ষ্টাৰ 3 নম্বৰ কুৱেশ্যন আছিলে। আপোনালোকে জানে যে পঞ্চায়ত এক্ট 1994 তাতে 160 সেকশনত ক্লিয়াৰলি লিখা আছে। একৰ্ডিংলি কুৱেশ্যনৰ ৰিপ্লাই যিটো পালোঁ যে হাট বজাৰৰ যিখিনি আছে আমাৰ অসমৰ যিমান পঞ্চায়তৰ হাট বজাৰ আছে সেইখিনি ৰেভিনিউ কালেকশ্যনটো কেনেকুৱা হ'ব। আৰু এতিয়া মোৰ কথাটো হৈছে কোনোবাই যদি চুৰ কৰে তেনেহ'লেতো সি চুৰে হয়, আৰু চুৰক যোনে যদি কোনোবাই যদি শ্বেল্টাৰ দিয়ে সি আৰু ডাঙৰ চুৰ। সেইটো কাৰণে মই ভাবোঁ যে আজি এই যে মই জেনেৰেলাইজ কৰা নাই, আমাৰ প্ৰত্যেকজন বিষয়া চুৰ নহয়, অসমত ভাল ভাল বিষয়বিলাক আছে। কিন্তু স্পেচিফিকেলি মই যেতিয়া মন্ত্ৰীক ক'লোঁ আৰু যে এই যে দৰঙৰ যিটো হাট বজাৰৰ কথা যিটো আছে, তেতিয়া মন্ত্ৰী মহোদয়ৰ যিটো উত্তৰটো পালোঁ ডেট মিনছ ক্লিয়াৰলি যে চুৰক যে শ্বেল্টাৰ দিয়াৰ যে এটা প্ৰৱণতা, এইটো কাৰণে মই ভাবোঁ এইটো গভৰ্ণমেণ্টৰ মেইন আছিলে যে দুৰ্নীতিবাজৰ সিহঁতৰ শ্লোগানটো দুৰ্নীতিবাজ আছিলে, দুৰ্নীতিমুক্ত। তো সিহঁতৰ মেইন শ্লোগানটো এতিয়া হৈ গৈছে দুৰ্নীতিযুক্ত হৈ গৈছে, আৰু চৰকাৰখন দুৰ্নীতিযুক্ত চৰকাৰ হৈ গৈছে। কাৰণ আপুনি ক্লিয়াৰলি কৈছোঁ, মই বিধানসভাত কৈছোঁ যে মই এই প্ৰশ্নখিনি কৰিছোঁ, মই মানে যিখিনি ডকুমেণ্ট আছে এই ডকুমেণ্টখিনি ছাবমিট কৰিম, অফিচিয়েলি প্ৰুভ হৈ আছে। তাৰপিছতে আপোনালোকে এইটোৰ ওপৰত একশ্যন নলয় এইটো কাৰণে নলয়, মিলাই হৈ আছে। আৰু আপুনি মানে এনেকুৱা এটা ভয়ংকৰ তথ্য যে দৰং জিলাৰ মংগলদৈৰ অধীনত 21-22 যিখিনি হাট বজাৰ আছিলে, প্ৰায় 15টা হাট বজাৰ আছিলে। আপোনাৰ বেছিমাৰি দৈনিক শাক পাচলি বজাৰ, তাতে টেণ্ডাৰ ভেলু হৈছে মানে হায়েষ্ট বিডাৰ হৈছে 90,20,001 rupees। আর যোনে টেন্ডার পাইছে অর্থাৎ যাক এলটমেন্ট করা হয়েছে তার রেটটো হয়েছে 11 লাখ অনলি। এনেকা এটা নয়, প্রত্যেকটা 15টা বজার আছে, বজারের এনেকা 80 লাখ 90 লাখ 70 লাখ এনেকা হায়েস্ট বিডার এনেকা হয়েছে। কিন্তু যাক দেওয়া হয়েছে তার রেটটো হয়েছে 10 লাখ 15 লাখ 12 লাখ 8 লাখ সেইখিনি মানুষ দেওয়া হয়েছে। অতএব এই সেকশনত ক্লিয়ারলি লিখা আছে, কোনোবা যদি হেৰিয়া কৰে টেন্ডাৰটো জমা দিয়ে, যদি তাৰ ডকুমেণ্ট যদি কিবা নিদিয়ে যদি, তেনেহ'লে 3 দিনৰ ভিতৰত তেওঁক মাতি আনি কেনে যাতে হায়েষ্ট বিডাৰক যাতে সেইখিনি কাগজ যদি জমা লয়। কিন্তু এই যে মন্ত্ৰী মহোদয়ক প্ৰায় 3 মাহ আগতে বসন্ত দাই হেৰিয়া কৰিছিলে, প্ৰস্তুত কৰিছিলে, মন্ত্ৰী মহোদয় উত্তৰত ক'লে যে না 3-4 মাহ আগতে আমি এতিয়া এনকুৱাৰী কৰিছোঁ। কি এনকুৱাৰী ভাই? অপেন কথা, আৰু এনেকুৱা চুৰ হৈ আছে যে অপেন দেখাই দিলোঁ। আৰু এইখন চৰকাৰে 3rd গ্ৰেড 4th গ্ৰেড যেতিয়া আবার এন্টি কৰাপশ্যন দি কেনে এৰেষ্ট কৰিব পাৰে, কিন্তু যিবিলাক বিষয়া মেইন বিষয়া যিবিলাক কাম কৰি আছে, যোনে যাৰ নেতৃত্বত যিবিলাক কাম চলি আছে, মানে গোটেই অসমত এনেকা ভ্ৰষ্টাচাৰ চলি আছে। কিন্তু আমি দেখা পালোঁ যে এখন গভৰ্ণমেণ্টে বিশেষকৈ আমাৰ PNRD ডিপাৰ্টমেণ্টে কোনো তাৰ ওপৰত ব্যৱস্থা লোৱা নাই। আহি কৈ আছে মানে ইজিলি কেজুৱেলি তেওঁ কৈ আছে যে মই এইটো এনকুৱাৰী কৰি আছোঁ। 1 নম্বৰ কথা, মই ভাবোঁ যে কোনো ডিপাৰ্টমেণ্টে যদি এনেকা যদি 2 নম্বৰী কৰে, যদি ভ্ৰষ্টাচাৰ কৰে, তেনেহ'লে যেনেকা ডিপাৰ্টমেণ্ট দায়ী, মই ভাবোঁ গোটেই চৰকাৰখন তাৰ কাৰণে দায়ী। আমাৰ চিফ মিনিষ্টাৰো মই ভাবোঁ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে, কাৰণ তেওঁৰ মিনিষ্টাৰ হয়। তেওঁৰ মিনিষ্টাৰে যদি এনেকা যদি কাম কৰি থাকে, যদি এনেকা যদি ভ্ৰষ্টাচাৰ কৰি থাকে, যদি তেওঁৰ মিনিষ্টাৰৰ বিষয়বিলাক যদি এনেকা কৰি থাকে যদি, তাৰপিছতে তাৰ ওপৰত যদি ব্যৱস্থা নলোৱা হয় আৰু পক্ষান্তৰে যদি এইটো কোৱা হয় যে না আমি এনকুৱাৰী কৰি আছোঁ, তেনেহ'লে ডেট মিনছ দুৰ্নীতিত এনকাৰেজ কৰা হৈছে। আজি আপোনালোকে কালি 3rd গ্ৰেড 4th গ্ৰেডক এৰেষ্ট কৰিলে নহ'ব, সেইকেইটা এৰেষ্ট কৰিছে ঠিক আছে, কিন্তু যিকেইটাৰ নেতৃত্বত এনেকুৱা কাম চলি আছে সেইকেইটাত এৰেষ্ট কৰিব লাগিব, সিহঁতৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। আজি অসমত আপুনি এটা কেছ দেখাব পাৰে নেকি যে নাই আমাৰ বিষয়া যিটো আছে, যোন অফিচত হয়তো বা 3rd গ্ৰেড বিষয়াৰ ওপৰত ব্যৱস্থা লোৱা হৈছে, মই ধৰি লৈছোঁ সি চুৰ হয়, এই অফিচৰ যিজন মেইন বিষয়া হয় অৰ্থাৎ আধিকাৰিক হয়, তেওঁ জড়িত আছে, তেওঁৰ ওপৰত কিবা ব্যৱস্থা লোৱা হৈছে নেকি? সেইটো কাৰণে মই ভাবোঁ যে চৰকাৰখন গেলি গৈছে, আৰু চৰকাৰখন একদম ওপৰৰ পৰা তললৈ প্ৰত্যেক মানুহ ভ্ৰষ্টাচাৰত জড়িত হৈ আছে। সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত যদি এই PNRD ডিপাৰ্টমেণ্টৰ ইটোৰ ওপৰত যদি একশ্যন নহয়, ডেট মিনছ মই ভাবোঁ যে মুখ্যমন্ত্ৰী জড়িত হয়, মুখ্যমন্ত্ৰী যদি কোনো মন্ত্ৰী জড়িত হয়, তেনেহ'লে মুখ্যমন্ত্ৰী জড়িত হয়, আল্টিমেটলি জড়িত। অৰ্থাৎ কোনোবা যদি চুৰ কৰে আৰু চুৰৰ যোনে শ্বেল্টাৰ দিব সিয়ে চুৰ। এইটো কাৰণে মই ভাবোঁ যে আজি এই PNRD ডিপাৰ্টমেণ্টখন গেলি গৈছে, আৰু এইখন বৰ্তমান অনাৰেবল মিনিষ্টাৰে যিটো উত্তৰ দিলে এইটো লাজৰ কথা মানে কি, অসমৰ ইতিহাসত এনেকুৱা লাজৰ কথা। 4 মাহ আগতে এনকুৱাৰী চলি আছে, এতিয়া আপোনালোকে চুৰ কৰি থাকক আমি আছোঁ। অৰ্থাৎ এইজন মন্ত্ৰী এনেকুৱা কৈ আছে যে আপোনালোকে চুৰ কৰি থাকক, আমি শ্বেল্টাৰ দিবলৈ প্ৰস্তুত আছোঁ। আৰু চাওক কথাটো হৈছে কি, যদি আমাৰ বেলেগ ষ্টেটৰ লগত যদি আমাৰ কম্পিটিশ্যন
কৰিব লগা হয় যদি তেতিয়াহ'লে এই যে অপচয় যিবিলাক হৈ আছে আৰু যে উপায়ুক্ত সন্মিলনৰ কাৰণে VVIPৰ হেৰিয়াৰ কাৰণে কেবিনেট পতাৰ কাৰণে আজি আপুনি চাব যে দিল্লীয়ে কি কৰি আছে আৰু এই যিকোনো অতিৰিক্ত যিখিনি টকা খৰচ হৈ আছে এতিয়া কাট কৰি কেনে এই টকাখিনি ৰাইজৰ কামৰ কাৰণে অৰ্থাৎ ফ্ৰী বাছ সেৱা কৰি আছে মানে বেলেগ হেৰি কৰি আছে কিন্তু আমি দুখলে ক'ব লগা হৈছে মই এই কথাটি এতিয়া কোৱা নাই মই বিধানসভাৰ ভিতৰত কৈছোঁ যে আপুনি কেবিনেট পাতিছে কেবিনেট পাতি কেনে আপোনালোকে 28-29 ফিট আপোনালোকে মাছ মাংস এইবিলাক খাই আছে আৰু মানে মানুহৰ টকা ৰাইজৰ টকা এইখিনি আপুনি খাই আছে আৰু ঠিক আছে একদিন খাই লওক আৰু বেলেগকৈ একদিন খাই লওক আৰু কিন্তু এই যদি আপোনাৰ কেবিনেটটো যদি আমি গুৱাহাটীত পতা হয় তেনেহ'লে এইখিনি টকা অপচয় নহয় আজি আপোনালোকে গোটেই DC বিলাকক হেৰি মাতিলে ডিফুত এখন হেৰি কনফাৰেঞ্চ কনফাৰেঞ্চখন গুৱাহাটীত পাতিলে হয় তেনে আপোনালোকে আজিৰ দিনত অনলাইনৰ ফেচিলিটি আছে আপোনাৰ অনলাইন আপোনালোকে ডেইলি আপোনালোকে ভিডিঅ' কনফাৰেঞ্চিং কৰি আছে তাৰপিছতে এই DC সকলৰ লগত মিলি কেনে 1 কোটি টকা বা 2 কোটি টকা আজি 8,000 কোটি টকাৰ আপোনালোকে প্ৰয়োজন হৈছে মই ভাবোঁ যে আজিৰ দিনত গভৰ্ণমেণ্টৰ যে এইটো শ্ববাজি কৰা যে এটা হেৰি এটা আপোনালোকে এইবিলাক কৰি আছে কৰি কেনে লাভ কি আছে আমাৰ টকাখিনি আপোনালোকে খৰচ কৰি আছে আৰু ৰাইজৰ টকাখিনি আপোনালোকে ৰাইজৰ টকাখিনি খৰচ কৰি কেনে আপোনালোকে মাছ মাংস খাই আছে কেবিনেট মিটিং কৰি আছে DC কনফাৰেঞ্চ কৰি আছে কি কথা ভাই এতিয়া মই ভাবোঁ যে যদি এই অসমখনক যদি আগবঢ়াই লৈ যাব লাগে যদি তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰী এটা কাম কৰিব লাগিব এই টকাখিনি অপচয় যিখিনি আছে এইখিনি কমাই দিয়ক আৰু ৰাইজৰ যিখিনি আমাৰ মেইন স্কিম যিবিলাক আছে এই মানে ৰাইজৰ যিখিনি ভাল হোৱা স্কিম যিবিলাক আছে সেইবিলাক স্কিম আপোনালোকে এডপ্ট কৰক কৰি কেনে সেইবিলাক স্কিমত যদি আপোনালোকে পইচাটো খৰচ কৰিব তেতিয়া অসমখনত আমি আগবঢ়াই লৈ যাব নহ'লে খালি বিধানসভাৰ ভিতৰত আৰু এনে কনফাৰেঞ্চ পাতি কেনে ৰাইজৰ টকাটো অপচয় কৰাৰ কোনো যুক্ত নাই বুলি মই ভাবোঁ অভিয়াছলি নাই এতিয়া ক্লিয়াৰলিতো কৈছে তাতে আমাৰ ছাপ্লিমেণ্টেড ক্লিয়াৰলি কৈছে যে কি বাবদ খৰচ হৈছে বা এডিশ্যনেল কি টকা লাগে বা এই টকাটো খৰচ কৰা কিয় ইটো নহ'লে কিবা আমাৰ অসমখন আগবাঢ়ি নাযায় নেকি এইখনৰ লগত অসমৰ ডেভেলপমেণ্টৰ কোনো সম্পৰ্ক নাই আৰু মই ভাবোঁ যে অসমৰ ডেভেলপমেণ্টৰ সম্পৰ্ক আছিলে যে আপুনি গুৱাহাটীত আপোনাৰ দিছপুৰ আমাৰ ৰাজধানী হয় আমাৰ মুখ্যমন্ত্ৰীটো ৰাজধানী বিচাৰিছে ভাৰতবৰ্ষৰ ৰাজধানী 5খন বিচাৰিছে আৰু এইটো বেলেগ কথা কিন্তু আমাৰ অসমৰ ৰাজধানী হয় দিছপুৰ হয় আপোনালোকে দিছপুৰ মিটিং পাতক আৰু এই ডিষ্ট্ৰিক্টে মিটিং পাতি কেনে 18 পেজ 19 পেজ এই VVIP কালচাৰ কৰি কেনে এই পইচা পাতি খৰচ কৰাৰ কি অৰ্থ আছে ৰাইজৰ টকা অসমৰ ৰাইজৰ টকা অসমৰ মানুহৰ টকা এনেকুৱা খৰচ কৰি কেনে এনেকুৱা অপচয় কৰি কেনে আপোনাৰ যিটো পৰিৱেশ সৃষ্টি কৰিলে মই ভাবোঁ যে গণতন্ত্ৰৰ কাৰণে আজি হেৰি গণতন্ত্ৰৰ কাৰণে এটা অশুভ এটা মানে সংকেত এটা